কাৰণ আপুনি কৈছে তেওঁলোক অসমৰ অৰিজিন গতিকে এতিয়া আমি অৰিজিন মানুহখিনিক প্ৰটেকশ্যন দিছোঁ আৰু সেই প্ৰটেকশ্যনত বামুণ কলিতা বা মুছলিম মানুহৰ নামটো আমি ৰাখা নাই ডেফিনেশ্যনতহে আমি আছো ডেফিনেশ্যন 177ত যোৱাই নাই ডেফিনেশ্যনতো 75 বছৰ আপুনি চিন্তা মাননীয় অধ্যক্ষ মহোদয় ডিফেন্ডিং 177(3) notwithstanding anything contained to the contrary in this regulation or any other law for the time being in force, the district commissioner of the district may evict the unauthorized occupants from the territory to the protected heritage area. তেতিয়া ভৰতনগৰ ডাঙৰীয়া এটা প্ৰশ্ন আনিছিলে যে মাজুলীত বহুবিলাক শিডিউল ট্ৰাইব মানুহ মাটিত বাস কৰি আছে কিন্তু মাটিৰ পট্টা হোৱা নাই গতিকে ডেপুটি কমিশনাৰক এই পাৱাৰটো যদি দিয়া হয় তেতিয়ালে শিডিউল ট্ৰাইব মানুহখিনিও এভিকশন হোৱাৰ সম্ভাৱনা আছে কোনেও নকৰে বেলেগ কথা বাট আইনগতভাৱে তেতিয়া মই সদনত তৎকালীনভাৱে প্ৰতিশ্ৰুতি দিছিলো যে আমি শিডিউল ট্ৰাইব শিডিউল কাষ্ট তেখেতসকলক আমি ডিস্টাৰ্ব হ'ব নিদিও প্ৰয়োজন হলে সদনত মই এখন নতুনকৈ আইনখন আকৌ নতুনকৈ আনিম গতিকে যিখিনি বিতৰ্ক ইতিমধ্যে ইয়াত উত্থাপন কৰা হৈছে যোৱা বছৰত ইয়াৰ ওপৰত ডিটেইল প্ৰায় 3 ঘণ্টাৰ বিতৰ্ক হৈ গৈছে আজি আমি সেই সময়ত যেটো মই কংগ্ৰেছ দলক প্ৰতিশ্ৰুতি দিছিলো সেই মতে এই আমি এটা নতুনকৈ আইনখন ড্ৰাফট কৰিলো আৰু আমি লিখিলো যে notwithstanding anything contained to the contrary in this regulation or any other law for the time being in force, the district commissioner of the district may evict the unauthorized occupants from the territory of the protected heritage area. মাননীয় অধ্যক্ষ মহোদয় আমি কৈ আছো সেকশন 2 তেখেতে সেকশন 177 আগতে আপনি মিটিং আছে আপনি চ্যাপ্টার 12 ৰ পাৰ্ট হৈ যাব তাতে আপুনি 3 টো পঢ়ি লওক ইয়াত এখনটো চ্যাপ্টাৰ 12 হৈ যাব নহয় ল্যান্ড এন্ড ৰেভিনিউ ৰেগুলেশনত যেনেকৈ আমাৰ 10 শিডিউল আছে এখন 12 শিডিউল হ'ব মই জাস্ট লাইন কেটা একেটাই from the territory of the protected heritage area other than the person belonging to the scheduled caste, scheduled tribe, indigenous ethnic community and disadvantaged group. অর্থাৎ চেয়ারম্যান আলী ডাঙৰীয়াই ঠিকে কৈছে যে scheduled tribe আমি তেওঁলোকক protection দিছো scheduled casteক protection দিছো আহোম মটক মৰাণক protection দিছো আমি কিন্তু protection লোৱা নাই আপোনালোক আৰু আমি লোৱা নাই কাৰণ আপুনি কৈছে তেওঁলোক অসমৰ অৰিজিন গতিকে এতিয়া আমি অৰিজিন মানুহখিনিক প্ৰটেকশ্যন দিছোঁ আৰু সেই প্ৰটেকশ্যনত বামুণ কলিতা বা মুছলিম মানুহৰ নামটো আমি ৰাখা নাই গতিকে মই ভাবো যে এইটো আপোনাৰ পইণ্টটোকে ধৰিছোঁ যে খিলঞ্জীয়া বুলি ক'লে এছটি definition covering the entire regulation definitionতহে আমি আছো definition 177ত যোৱাই নাই definitionতো 75 বছৰ আপুনি চিন্তাই মাননীয় অধ্যক্ষ মহোদয় definitionতো আপুনি 75 বছৰ চিন্তাই কৰিব নালাগে আপুনিতো 150 বছৰ আগতে আহি গ'ল দ্ৰাবিড়িয়ান হৈ গ'ল এৰিয়ান হৈ গ'ল অলৰেডি তো ক'লেই ভেৰি গুড স্যাৰ ডকুমেন্ট গতিকে আপুনি 31 চনৰ ডকুমেন্ট মানে 75 বছৰ ব্যাক হৈ গ'লে 31 হয় আপুনি ডকুমেন্ট अवेलेबल কৰি 1900 অধ্যক্ষ মহোদয় এই মাত্ৰ ইনডাইৰেক্টলি ক'লে যে ক'লেতো বহুত হৈ যাব এৰিয়ান দ্ৰাবিডিয়ান তাৰমানে বুজাব খুজিছে যে এওঁলোক অসমৰ মহিম মজুমদাৰ কিতাপখনে আনিব খুজিছে যে এওঁলোক অসমৰ বহুত দিনৰ বাসিন্দা গতিকে মাত্ৰ 75 বছৰত কিয় চিন্তা কৰিব লাগে It is only about 75 এতিয়া মই স্যার নাই স্যার সরকারি ডকুমেন্ট একো নাই নহয় স্যার এতিয়া এটা কাট অফ ডেট ধৰিব মই কৈ আছো যুক্তি অংগটো হ'ব লাগিব কাগজ পাতি থাকিব লাগিব আৰু উত্তৰ দিম একদম আপোনালোক শুনক মাজে মাজে থিয় হৈ থাকিব নালাগে আপুনি কৰা গোটেই কেইটা প্ৰশ্নৰ উত্তৰ দিম বুলিয়ে মই হাউচত আহিছো যে ধুনীয়াকৈ এটা কৈ দিম যে প্ৰথম এই বিলখনৰ এমেন্ডমেন্টটো অনা হ'ল কংগ্ৰেছ দলৰ ভৰত নৰডাঙৰীয়া এটা উত্থাপন কৰিছিল তেতিয়া মোৰ মনত লাগিছিল যে হয় কোনোবাই ক্ষমতাৰ অপপ্ৰয়োগ কৰি যদি শিডিউল ট্ৰাইব শিডিউল কাষ্টক এভিক কৰি দিয়ে কি হ'ব সেই কাৰণে তেওঁলোকক যাতে এভিক কৰিব নোৱাৰে তাৰ কাৰণে এটা আমি স্পেসিফিক ক্লজ আনিলো
এতিয়া অধ্যক্ষ মহোদয় আইনখন কি সিম্পল আইন ইয়াত মই ভাবো যে সকলে সমৰ্থন দিব লাগে যে 250 বছৰ পুৰণা যদি কোনোবা ধৰ্মীয় অনুষ্ঠান আছে তাৰ 5 কিলোমিটাৰত খিলঞ্জীয়া মানুহখিনি থাকিব তাৰমানে যিটো সেই অনুষ্ঠানটোৰ লগত জড়িত বৰপেটাত আমাৰ বৰপেটীয়া মানুহসকল থাকিব বটদ্ৰবাৰ মানুহ থাকিব ময়ো গৈ তাত থাকিব নোৱাৰো It is not discriminated against religious minority. কালি যদি হিমন্ত বিশ্ব শৰ্মায়ো মাজুলীত মাটি কিনিব খোজে নোৱাৰিব কালি যদি ময়ো বৰপেটাত মাটি কিনিব খোজো ময়ো নোৱাৰিম তাৰমানে it is not discriminated against Muslim. It is for everybody. আমি এইটো কৰিব খুজিছো যে কামাখ্যা মন্দিৰৰ আশে-পাশে যাতে কামাখ্যাৰ পাণ্ডাসকলৰ পৰিয়ালে থাকে বটদ্ৰবাৰ 5 কিলোমিটাৰ আশে-পাশে যাতে বটদ্ৰবাৰ সত্ৰৰ ভকতসকলে থাকে বৰপেটা সত্ৰৰ আশে-পাশে যাতে বৰপেটা সত্ৰৰ ভকতসকলে থাকে কিন্তু এইটো নহয় যে চেয়াৰমান আলীক থাকিব দিয়া নাই কিন্তু হিমন্ত বিশ্ব শৰ্মা থাকিব পাৰিব ইয়াতে কোনো ডিসক্রিমিনেশনে নাই নো কাস্ট ক্রিপ অর্থাৎ এক্সেপ্ট দা স্থানীয় মানুহ আৰু স্থানীয় মানুহ হিন্দু হওক মুছলমান হওক সকলোৱে থাকিব পাৰিব যদি হিন্দু মুছলমান স্থানীয় আছিলে তেওঁলোক থাকিব পাৰিব কিন্তু বাহিৰৰ পৰা ময়ো যাব নোৱাৰো পিজুজ হাজৰিকাও যাব নোৱাৰে চেয়াৰমান আলীও যাব নোৱাৰে ওয়াজেদ আলীও যাব নোৱাৰে তাৰমানে ইট ইজ কমপ্লিটলি এ সেকুলাৰ প্ৰিন্সিপল এতিয়া আমি কিয় যাব বিচাৰিছো নাই যদি এইটো নাই আৰু নাই ডেফিনেশন is applicable for the অধ্যক্ষ whole মহোদয় ইয়াত লিখা আছে ডেফিনেশন সেকশন 3 মই পঢ়িছো সেকশন 2 আইকনিক হেৰিটেজ ইনষ্টিটিউট মিন্স sir that is chapter 12 মই chapter 12 we have brought amendment regarding section 3 of the regulation একে কথা এই definition to গোটেই রেগুলেশনৰ কাৰণে applicable সেকশন 3 টো আপোনালোকে পঢ়ি লওক একেটাই বস্তু মই যিখন পঢ়ি আছো দিয়ক section 3 একদম মই কৈ দিছো একো তাতে মই নতুনকৈ এখন দিয়ক না অৰিজিনাল বিলখন দিয়ক না ভাই দিয়ক একোটা তাত নতুন কথা একো লিখা নাই মই যিখিনি কথা ইয়াত হল সেকশন 1 amendment 2 ইয়াত কি লিখা আছে 2q iconic heritage institute means the institute একফালৰ পৰা পৰক ইমান অধৈৰ্য কিয় হ'ব লাগে মুখ্যমন্ত্ৰী এজনৰ যদি অপাৰ ধৈৰ্য আছে আপোনালোকৰ ইমান অধৈৰ্য কি হয় মই 102 জন মানুহৰ নেতা হৈ মোৰ ইমান ধৈৰ্য আপোনালোকে ইমান অধৈৰ্য কিয় হয় ধৈৰ্য ধৰি কোনো অসুবিধা নাই Iconic Heritage Institute mean the institution building artifact structure construction having archaeological historical and aesthetic or cultural significance which are reflective of the socio-cultural and religious ethos of the state and are of at least 250 years old. তাৰমানে 250 বছৰ পুৰণা ৰংঘৰ কাৰেংঘৰ বৰপেটা সত্ৰ আউনিয়াটি সত্ৰ এইখিনিক আমি আইকনিক ইনষ্টিটিউট বুলি লৈছো লৈ তাৰ পিছত ইয়াৰ গোটেই মিনিংটো কি হ'ল মিনিংটো হ'ল যে কামাখ্যা বৰদোৱা বৰপেটা সত্ৰৰ 5 কিলোমিটাৰৰ আশে-পাশে এতিয়াৰ পৰা যি বহিলে তেওঁলোকক মেডি পট্টালৈ জয় বহি আছে তেওঁলোককো উচ্ছেদ কৰা নহয় যিসকলে লিগেলি বহি আছে তেওঁলোকৰ কোনো ক্ষতি নাই হেতু এক্টত লিখা আছে খালি আজিৰে পৰা আমি তাত নতুনকৈ মাটি নিকিনিম ইমান এটা সিম্পল থিং বৰদোৱাত কিয় মাটি কিনিব লাগে আমি গৈ বটদ্ৰবাৰ আপত্তি নাই একদম আপত্তি নাই এইটো মাজৰ ডেফিনিশনটো তেনে সংশোধন কৰি দিয়া মানে ডেফিনিশন ইজ ফৰ দি ৰেগুলেশন মানে হাউসত আপোনালোকে কোৰ পৰা এইটো শিকিলে মই নাজানো যে মুখ্যমন্ত্ৰীয়ে কথা ক'লে উঠি দিব এইটো আমাৰ একো নাই হেলথি ডিসকাশন আমি ৰিজলিউশন লোৱা আছে ইতি যে আপুনি যেতিয়া কৈ আছিলে আপুনি কৈ থাকোতে মোৰ এক আপুনি কৈ থাকোতে মোৰ ক'ব মন গৈ আছিল
কিন্তু মই ধৈৰ্য ধৰিছোঁ, কাৰণ আমি মেচিউৰ্ড হৈ গ'লোঁ, উই আৰ এবাউট টু বি 60 years, আমি কিয় ল'ৰা ধেমালি কৰি থাকোঁ? থাকক, এজনে টেবুলত উঠি নৃত্য কৰি থৈ গ'ল, এজনে এইবিলাক এনেকৈ, এইখন গণতন্ত্ৰৰ পবিত্ৰ মন্দিৰ, গতিকে এটা ছিষ্টেমত চলোঁ। মোৰ কথাখিনি শুনাৰ কিয় ধৈৰ্য নাই? মইতো চব কথাৰ উত্তৰ দিম বুলিয়ে কৈছোঁ। এতিয়া আমি কৈছোঁ যে বৰপেটা বা আমাৰ পোৱামক্কা, হাজোৰ হয়গ্ৰীৱ মন্দিৰ যি আছে, ইয়াত হিন্দুৰ ৰিলিজিয়াছ ইনষ্টিটিউট বুলি কোৱা নাই, হিন্দু, খ্ৰীষ্টিয়ান, মুছলিম যিয়ে ইনষ্টিটিউট নহওক কিয়, 5 কিলোমিটাৰৰ ভিতৰত যোন বহি আছে বহি থাকিব, লিগেলি মেডি পট্টা লৈ যোন বহি আছে বহি থাকিব। নতুন মাটি আমি বাহিৰৰ পৰা গৈ নিকিনো। এতিয়া আমাৰোতো এজন বিধায়কে আপত্তি কৰিব লাগিছিলে যে আমাক কিয় বাধা দিছে। আমাৰতো কোনেও আপত্তি কৰা নাই, কংগ্ৰেছে কিয় আপত্তি কৰিছে? যেতিয়া আমাৰ কোনো এজনেও আপত্তি কৰা নাই, যে মোৰ ঘৰটোতো, উদাহৰণ হিচাপে মই কৈছোঁ, ৰূপক শৰ্মাই ক'ব পাৰে যে মোৰ ঘৰটোতো নগাঁও, দাদা মোক কিয় বৰদোৱাত মাটি কিনা বাধা কৰিলে? আজি আমাৰ বৰপেটাৰ বা আপুনি অধ্যক্ষ মহোদয়, আপোনাৰ ঘৰ সৰভোগত, আপুনিতো ক'ব পাৰে ভাই মোক বৰপেটাত কিয় মাটি কিনাত বাধা দিছে? বা আজি মাজুলীৰ ওচৰতে হিতেন গোস্বামী ডাঙৰীয়া হ'ল আমাৰ গোটেইকেইজন বিধায়ক, তেওঁলোকেওতো আপত্তি কৰিব পাৰে যে আমাক কিয় বাধা দিছে। কিন্তু আমাৰ মনত কালচাৰেল এগ্ৰেশ্যনটো আমাৰ মূৰত নাই কাৰণে আমি ভাল পাইছোঁ দে, নহয় স্থানীয় মানুহখিনি থাকিলেহে সত্ৰখন জীয়াই থাকিব, স্থানীয় মানুহখিনি থাকিলেহে কামাখ্যা মন্দিৰ জীয়াই থাকিব। আজি কামাখ্যাৰ মই MLA, নিয়মতে মইহে আপত্তি কৰিব লাগিছিল যে মই কিয় তাত মাটি কিনিব নোৱাৰিম, কাৰণ ইট ইজ নট এগেইনষ্ট মুছলিম। 75 বছৰ পুৰণা, ক'ত পুৰণা হ'ব লাগিব? সেই জাগাখিনিত পুৰণা হ'ব লাগিব। অৰ্থাৎ অকল পুৰণা অসমীয়া হ'লে নহ'ব। মোৰ দেউতা হয়তো 1200 খ্ৰীষ্টাব্দত আছিল, কিন্তু সেই এৰিয়াটোৰ যিহেতু মই 75 বছৰ নহয়, উইদিন দ্য 5 কিলোমিটাৰ যিহেতু মই 75 বছৰ নহয়, ময়ো মাটি কিনিব নোৱাৰোঁ। এতিয়া এই প্ৰভিজনটো লৈ আমাৰ ইয়াততো কোনো হুলস্থুল হোৱা নাই যে দাদা এনেকুৱা কিয় প্ৰস্তাৱ আনিলে, এতিয়াতো আমি অসমীয়া 1200 চনত আহিছোঁ, আমিও মাটি কিনিব নোৱাৰিম নেকি বৰদোৱাত? নাই, নোৱাৰিব। কোনে মাটি কিনিব? যোনে বৰদোৱা সত্ৰৰ ৰাতিপুৱাৰ যোনে প্ৰাৰ্থনা বুজি পায়, যোনে বৰদোৱা সত্ৰৰ প্ৰভাতী নামঘৰৰ যিটো আহিব স্পিৰিচুৱেল বাণী, সেইটো বুজি পায়। গতিকে এই বিলখন, ইট ইজ নট এগেইনষ্ট দ্য কমিউনিটি। এই বিলখনে হিন্দু মুছলমান সকলোকে বাৰ কৰিছে যে 5 কিলোমিটাৰৰ ভিতৰত নাযাব। এতিয়া ইয়াতে যদি আপত্তি কৰে, তেতিয়াহ'লে মই বুজি পাম যে আপোনালোকৰ 5 কিলোমিটাৰৰ ভিতৰত যোৱাৰ মন আছে। তাৰ মানে কি? যে বৰপেটা সত্ৰৰ যদি আপোনালোক 5 কিলোমিটাৰৰ ভিতৰত যায়, 20 জন 25 জন মানুহ হৈ গ'লে মছজিদ এটাটো কৰিবই লাগিব নামাজৰ কাৰণে। নাই, যদি ইচ্ছা নাই, এতিয়া এক্সকিউজ মি, যদি ইচ্ছা নাই, সদনৰ পৰা আমি ভাল বাৰ্তা পঠিয়াব লাগে। বিশেষকৈ ৰহিম ডাঙৰীয়া বৰপেটাৰ আগৰ বিধায়ক আছিল, তেওঁ ভাল বাৰ্তা পঠাব লাগে যে এই বিলখন আমি ছাপোৰ্ট কৰিছোঁ, যাতে আকৌ উঠিলে নুঠিব, মই কৈ আছোঁ নহয়, যে সদনত কেনেকৈ এইবাৰ আমি মেছেজ পঠাম যে আমি অসমখন 71 চনৰ ভিত্তিবৰ্ষ হিচাপে লৈ আমি এখন নতুন অসম নিৰ্মাণ কৰিব খুজিছোঁ। দম দিটো নহ'ব, দম দিটো নোৱাৰে হিমন্ত বিশ্ব শৰ্মাক, সেইটোতো ইলেকশ্যনে প্ৰমাণ কৰি দিলে। কেনেকৈ হ'ব যে আমি নতুন বৰ অসম এখন নিৰ্মাণ কৰিম, ইজনে সিজনক আমি সন্মান কৰিম। ইয়াত যদি 15 কিলোমিটাৰ আহিলেহেঁতেন আমি অপোজ কৰোঁ যে নহয়, 15 কিলোমিটাৰত যথেষ্ট আমাৰ মানুহ আছে, 5 কিলোমিটাৰতো আমাৰ মানুহ আছে, কিন্তু বিলখনত আমি কৈছোঁ থকা মানুহখিনিক আমি দিগদাৰী নকৰোঁ, যাৰ অলৰেডি ম্যাদী পট্টা আছে। গতিকে ইয়াততো আপত্তি কৰিবলগীয়া নাই। তাৰমানে আপোনালোক মাজুলীত যাব খুজিছে নেকি?
নাই খোজা গতিকে ইয়াত আপত্তি কৰিবলগীয়া কি আছে যদি কামাখ্যা মন্দিৰত যাব খুজিছে নেকি আপোনালোক নাই খোজা যেতিয়া যাবই খোজা নাই ইয়াত আপত্তি কৰিবলগীয়া কি আছে আপোনালোকে বুজি পোৱা নাই কাৰণে মই বুজাই দিলোঁ আপোনালোকে এইটো ভাবিছিলে যে আমাক যাব দিয়া নাই কিন্তু হিন্দু এজন যাব পাৰিব ইয়াত কোনো যাব নোৱাৰে ইয়াতে কোনো যাব নোৱাৰে এতিয়াৰ পৰা বৰপেটা মাজুলী বৰদোৱাত অকল তাৰ স্থানীয় মানুহখিনি থাকিব স্থানীয় হিন্দু নে মুছলমান সেইটো আমি চোৱা নাই স্থানীয় মানুহখিনি থাকিব পাৰিব ইট ইজ এ মোষ্ট সেকুলাৰ বিল এতিয়া আপোনালোকে কৈছে 2006 টো ক'ৰ পৰা আহিলে 2006 টো মনমোহন সিং ডাঙৰীয়াই দি থৈ যোৱা ফৰেষ্ট ৰাইট প্ৰটেকশ্যন এক্টত প্ৰথমবাৰৰ বাবে ক'লে যে 2006 ৰ আগত অহা ট্ৰাইবেল মানুহ থাকিব পাৰিব কিন্তু জেনেৰেল মানুহৰ কাৰণে 2006 ৰ আগৰ 75 বছৰ লাগিব দিস ডেফিনেশ্যন উই হেভ বৰোড ফ্ৰম ডক্টৰ মনমোহন সিং ফৰেষ্ট ডেফিনেশ্যন 2006 টো কবাৰ পৰা অহা শব্দ নহয় 2006 শব্দটো কংগ্ৰেছ দলে আমাক দি থৈ যোৱা শব্দ যে তিনি জেনেৰেশ্যন যদি গন্তি কৰে যোৱাকালি চক্ৰধৰ গগৈ আনিছিলে তাতে পীযুষ হাজৰিকাই উত্তৰ দিছে যে তিনি জেনেৰেশ্যন মানে ওৱান জেনেৰেশ্যন ইজ 25 ইয়াৰ্ছ এটা আপোনালোকে ক'ব যে নহয় মনমোহন সিং বেয়া সেইটো মই নাজানো সব 25 বছৰ বস্তুটো আহিলে ক'ৰ পৰা কংগ্ৰেছৰ পৰা যে যদি ফৰেষ্টত কোনোবা নন ট্ৰাইবেল মানুহ থাকে তেওঁ ফৰেষ্ট ৰাইট পাবৰ কাৰণে 2006 চনৰ আগৰ তিনি জেনেৰেশ্যন হ'ব লাগিব ইণ্টাৰনেশ্যনেল কভানেন্ট কোনে ভাঙিলে যিমান কেইখন কভানেন্ট চেয়াৰমেন আলী ডাঙৰীয়াই ক'লে সেই সময়ত আপুনিও কংগ্ৰেছ দলত আছিল তেতিয়া মনমোহন সিঙকটো কভানেন্ট নুবুজালে গতিকে আমাক এইবিলাক কিয় বুজাব লাগে পিছত সোমাইছে MLA হ'ল গতিকে তেতিয়াতো আমি ৱাজেদ আলী চৌধুৰী তেতিয়াও আছিলে তেতিয়াতো কভানেন্টৰ বিষয়ে কোৱা নাছিল গতিকে তেতিয়া কোৱা নাছিল আজি আৰু ৰিপিট কৰিব নালাগে কাৰণ আজি বৰ অসম বনোৱাৰ সময় আজি সেই কাৰণে এই আইনখনটো গুচি গৈছিল এছেম্বলিৰ পৰা এপ্ৰুভ হৈ মাত্ৰ ভৰত ডাঙৰীয়াৰ কথাটোক সন্মান জনাই সেই ক্লজটো মই এমেণ্ডমেণ্ট আনিলো যে এক্সক্লুডিং তাৰ বাদে যোৱাবাৰো সদনত মোক কংগ্ৰেছ দলে ইয়াত আশ্বাস দিছিল যে আমি বৰদোৱা সত্ৰৰ 5 কিলোমিটাৰ যোৱাৰ আমাৰ ইচ্ছা নাই বৰপেটা সত্ৰৰ 5 কিলোমিটাৰ যোৱাৰ আমাৰ ইচ্ছা নাই মাজুলীৰ 5 কিলোমিটাৰ যোৱাৰ আমাৰ ইচ্ছা নাই আমি এখন সমৰ্থন কৰিছো মাত্ৰ মাজুলীৰ পৰা যাতে শিডিউল ট্ৰাইব মানুহখিনি এভিকশ্যন নহয় তাৰ প্ৰভিজন এটা আনি দিয়ক এটোটো যোৱাবাৰ কংগ্ৰেছে এগ্ৰি কৰা এখন আইন যিটো বিচাৰিছিল মই এটো আনিলো মইতো ভাবিছিলো মই ৰাতিপুৱাই পীযুষ হাজৰিকা কৈছিলো যে এটো লৈ একো বিতৰ্ক নাই কাৰণ কংগ্ৰেছৰ মতে আমি এমেণ্ডমেণ্টটো আনিছো বাকিটো এখিনিটো হৈয়ে গ'ল গতিকে সিম্পল এই আইনৰ জৰিয়তে বৰপেটা বৰদোৱা মাজুলীত উইদিন 5 কিলোমিটাৰৰ ভিতৰত তিনি জেনেৰেশ্যন থকা মানুহে আজিৰ পৰা মাটি কিনা বেচা কৰিব পাৰিব বাকিয়ে নোৱাৰে হিন্দু যাব নোৱাৰে মুছলমানো যাব নোৱাৰে খ্ৰীষ্টানো যাব নোৱাৰে যদি 5 কিলোমিটাৰৰ বাহিৰৰ হয় খালি যদি অকৰ্তৃত্বশীলভাৱে বাস কৰি আছে তেতিয়ালে ডিসি এভিকশ্যন কৰিব পাৰিব যদি অকৰ্তৃত্বশীলভাৱে বাস কৰি আছে বৰপেটা মাজুলী বটদ্ৰৱাৰ 5 কিলোমিটাৰৰ ভিতৰত 6 কিলোমিটাৰ হলে কথা নাই যোন অকৰ্তৃত্বশীল থাকে হিটো এনেও এভিকশ্যন হয় গতিকে তাত কোনো নতুন কথা একো নাই গতিকে এই আইনখন মোষ্ট সেকুলাৰ ক'ৰ পৰা তিনি জেনেৰেশ্যন আহিছে সেইটো ক'লো 6 চনটো আহিছে ক'ৰ পৰা ক'লো আৰু মইতো মাজে মাজে আচৰিত হওঁ যে আপোনালোকে মহিম মজুমদাৰ কিতাপখন পঢ়ি চাব তাত লিখা আছে অসমৰ অধিবাসী মুছলমান বিলাক আসলতে দ্ৰাবিডিয়ান আৰু তেওঁলোক হাজাৰ বছৰ আগত অহা গতিকে টেনচনে নাই মাত্ৰ 75 বছৰহে ধৰিছো গতিকে টেনচন ল'বলগীয়াটো একোৱেই নাই গতিকে আপোনালোকে কতো টেনচন নল'ব যেতিয়ালৈকে সময়সীমা 1200 চনমান নিদিও তেতিয়ালৈকে আপোনালোকে টেনচন নল'ব আৰু যিজনে কিতাপখন এডিটিং কৰিছিলে তেওঁ এটা কংগ্ৰেছ দলৰ কি এটো ৰেকিবৰ সমষ্টিত ইলেকশ্যন উঠিব গৈছিলে এতিয়াও এডিট কৰিছিল তাত ডিক্লেয়াৰ কৰি থৈছে
যে অসমৰ ইমিগ্ৰেণ্ট মাইনৰিটি মানুহবিলাকে দ্ৰাবিডিয়ান হয় আৰু আৰ্যসকলো অহাৰ আগতে আহিছে। গতিকে আপোনালোকৰতো কোনো কথা টেনশ্যনে নাই, এইখন টেনশ্যনে বাকী আমাকহে টেনশ্যন দিব এইবিলাকত, আপোনালোকৰতো ক'তো কোনো টেনশ্যনে নাই। যদি কোনোবা আইনত আহে যে 1000 বছৰ আগত অহা মানুহ এভিকশ্যন হ'ব, তেতিয়াহে আপোনালোকে টেনশ্যন ল'ব, আদাৰৱাইজ কোনো টেনশ্যন নল'ব। মই ভাল কৰি কৈছোঁ। গতিকে এই আইনখন একো নাই, এইখিনি ধেমালিতে ক'লোঁ যে চিম্পল কথা। বৰপেটা সত্ৰক সন্মান জনাইছোঁ, বৰদোৱা সত্ৰক সন্মান জনাইছোঁ, মাজুলীক সন্মান জনাইছোঁ, আৰু ইয়াত পোৱা মক্কাও থাকিব, কাৰণ পোৱা মক্কাও 250 বছৰ আগত। এনি ৰিলিজিয়াছ ইনষ্টিটিউট, হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টিয়ান হওক, আমাৰ হাফলঙত 250 বছৰ পুৰণা চাৰ্চ আছে, তাৰ 5 কিলোমিটাৰৰ ভিতৰত মাত্ৰ যাতে স্থানীয় মানুহ থাকিব পাৰে। অস্থানীয় মানুহ গ'লে কি হয়, পৰম্পৰাবোৰ নষ্ট কৰি পেলায়, ঐতিহ্যবিলাক নষ্ট কৰি পেলায়। সেইকাৰণেহে এইখন আইন। আৰু এইটো আপোনালোকে নাভাবিব যে উই আৰ প্ৰিভেণ্টিং অনলি ৰিলিজিয়াছ মাইনৰ, ন', উই আৰ অলছ' প্ৰিভেণ্টিং ৰিলিজিয়াছ মেজৰিটি অলছ' ফ্ৰম এণ্টাৰিং দেয়াৰ। গতিকে আপোনালোকৰতো একো আপত্তি কৰিবলগীয়া কথাই নাই। মই আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ, কাৰণ আজি যিখন আইন এমেণ্ডমেণ্ট আহিছে এজ পাৰ দ্য ডিমাণ্ড অফ কংগ্ৰেছ পাৰ্টি, যে মাজুলীত যাতে ST মানুহখিনিক এভিকশ্যন নহয়। আমি ST বুলি কওঁতে অলপ বেছিকৈ লিখি দিলোঁ যে 5 কিলোমিটাৰ ভিতৰত কোনোবা ST যদি বহি আছে, চিডুল কাষ্ট বহি আছে, তেওঁলোকক আমি পট্টা দি দিম, এই বিলখনত তেওঁলোকক কোনো এভিকশ্যন কৰিব পৰা নাযাব। সেইটোত আপুনিও এগ্ৰী, এই মাত্ৰই ক'লে যে STৰ ভাল কাম কৰিব লাগে, আমি খালি STৰ লগত যেনিবা SC2 লগাই দিছোঁ, ইমানেই। গতিকে সকলোৰে সহযোগিতা বিচাৰিছোঁ। ই মাজুলী বৰদোৱা বটদ্ৰৱাৰ সুৰক্ষাৰ বাবে লোৱা এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰীয়ে যিখিনি ভাষণত ক'লে তেখেতৰ ইণ্টেণ্টৰ লগত আমাৰ অকণো বিভেদ নাই। কিন্তু সমস্যাটো হ'ল, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অলপ চাব কৈছোঁ, যিটো ডেফিনিশ্যন অৰিজিনেল ইনহেবিটেণ্ট, দিছ কামছ আণ্ডাৰ ছেকশ্যন 3 অফ দি অৰিজিনেল এক্ট, এণ্ড দিছ ছেকশ্যন 3 ইজ এপ্লিকেবল ফৰ অল আদাৰ ছেকশ্যনছ। আপুনি যিটো আইকনিক হেৰিটেজ কৈছে, দিছ ৰিলেটছ টু অনলি চেপ্টাৰ 12, কিন্তু এই ডেফিনিশ্যনটো আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ গোটেইকেইটা চেপ্টাৰৰ কাৰণে, গোটেইকেইটা ছেকশ্যনৰ কাৰণে প্ৰযোজ্য। গতিকে তেখেতৰ যিটো ইণ্টেণ্ট যে অকল সত্ৰ বা আইকনিক ইনষ্টিটিউশ্যন প্ৰটেকশ্যন কৰে, উই ডণ্ট হেভ এনি অবজেকশ্যন। কিন্তু এই ডেফিনিশ্যনটো যদিহে গোটেই